কথা মনত ৰাখিবা সতী সন্তানৰ কিয় জন্ম হয় নাই সতী সন্তানৰ কিয় জন্ম হয় জানে বৃদ্ধ কালত পিতৃ মাতৃক লালন পালন কৰিবলৈ যিহেতু প্ৰভু ভগৱন্তই মোৰ কপালত এইখিনি লিখিলে তুমি কান্দি নাথাকিবা আই তুমি চিন্তা নকৰিবা আই তুমি মাত্ৰ এটা কাম কৰিবা আই তুমি মাত্ৰ এটা কাম কৰিবা মৰিম যিদিনা বিধির লিখন কেন খণ্ডন যাব
পৃথিবীর লিখন না যায় খন্দন সেই দিনৰ পৰা পুত্ৰ আৰু মাতৃ একেলগে থাকিলা কিন্তু হাই বিধিৰ লিখন কেতিয়াও খণ্ডন নাযায় বাহিৰত কোনোবাই এই অভাগীর
জমৰ মাতৃ সংজ্ঞা দিয়ে শুনিবা উপস্থিত হয়ে যাবে এক বিপ্লব দেখা পালে বিপ্লব করে মনে মনে ভাবে তোমাক তো আমি আগে পিছে ইয়াতে কতো দেখা নাই আপোনালোকে দেখছি আগতে দেখছি নাই দেখা তোমাক তো আমি আগে পিছে কতো দেখা নাই দেখছি হে বাপু অপর করা মনে মনে ভাবে ঠিক জায়গাতে আগে
তুমি থাকিব পাৰিবা তোমাক পিছে কি লাগিব জন্মৰে মনে মনে ভাবে পাই মই আজি ঠিক জাগায় পাই এটা মোক একো নালাগে পেটত ভাত কাপোৰ মোক দিবই লাগিব কিন্তু এটা কথা এটা কি কথা 2 বছৰ পূৰ্ণ হলে 2 বছৰ থাকা 1 বছৰ থাকা মোক ক'ব লগা নাই কথা হৈছে 2 দিন মান আমাৰ বামুণী পাৰিব যে মই ভাল পাওঁ হা তোৰে ভাল পাবা মোৰো ভাল পাওঁ দিনৰ পৰা মই শিকো আমার ঘৰত বিশেষ কাম নাই আমার ঘৰত বিশেষ একো কাম নাই ব্রাহ্মণীয়ে আমার ঘরের কাঠিতে রুটি গেছে আমার সেই লাউর দরকার আমি ঘরের কাঠিতে রুটি গেছে কথা মতে কাম ও রহিয়া করবে তুলে কথা মতে কাম সেই লাউর পুলি আমি জন্ম যায় ঘরের কাঠিতে রুটি তাকো দেখি তামুল পান রুধ করিলে সেই খাইতে তামুল পান আছিল সেই ঠাইতে কিন্তু তামোল পানো আছিল তাকো দেখি তামোল পান পান তামোলে পানী লাওক কৈ পানে বোলে পানী
আজি যিহেতু ঘৰত কোনোৱে নাই বান্ধনীয়ে আগতে ভোজন কৰিলে তাকো দেখি লক্ষ্মী দেৱী ক্ৰোধ কৰিলে এইটো দেখি লক্ষ্মী দেৱী আচলতে মই জন ঘৰ মৰাই মাতৃৰ আদেশে আহিছো মই চাকৰ খাটিবলৈ আৰু মনত ৰাখিবা আই যাৰ মন খাই তাৰ কিন্তু গুণ গাব লাগে আই 2 বছৰ হলেও মই এই গৃহত চাকৰ গতিকে এই গৃহত সকলো শুদ্ধ কৰি থৈ যাব লাগিব আই এই গৃহত সকলো শুদ্ধ কৰি থৈ যাব লাগিব আজি সকলোবোৰ ঠিক হ'ব আই চিন্তা নকৰিবা আই আজি সকলোবোৰ ঠিক হ'ব তাৰপিছত গম পাবা সেই লক্ষ্মী দেৱীক
হে বুপা এ তুমি কি কাম করিলা এ তুমি কি করিলা ও কি করিলি কি করিলি ও মহা ভুল এই কাহিনী ভাগৰ পৰা আমি দুটামান কথা শিকিবলৈ পালো। যিখন ঘৰৰ পদূলিত পাণ তামোলৰ গছ থাকে সেইখন গৃহস্থত সেই পাণ তামোলৰ কাষত যদি পানীলাও ৰোপণ কৰে সেই গৃহৰ পৰা লক্ষ্মী দেৱী ওলাই যায়। আৰু এই কথা আমি কোৱা নহয়, এই কথা শাস্ত্ৰই কৈছে। নাৰী হৈছে গৃহৰ লক্ষ্মী, আৰু সেই গৃহতে লক্ষ্মী দেৱী সদায় থাকে বাস কৰি। যিখন গৃহস্থত স্বামী ভোজন নকৰাৰ আগে গৃহিণীয়ে ভোজন কৰে সেই গৃহস্থত লক্ষ্মী দেৱী